ছাত্ৰ ছাত্ৰীসকল আজিলৈ আহিছোঁ এটা ইউনিক বস্তু ট্ৰান্সলেশ্যন ট্ৰান্সলেট ইনটু আছামিজ ইংলিছ টু আছামিজ তো তোমালোকে চাবা অসমৰ প্ৰাকৃতিক দৃশ্য বৰ ধুনীয়া এইটো হ'ব তোমালোকৰ দ্য নেচাৰেল চিনাৰী অফ আছাম ইজ ভেৰি বিউটিফুল তো এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ অহা দেখা যায় যদিও এইবাৰ ইংলিছৰ পৰা অসমীয়া কৰিব দিছে তেতিয়া বৰ্তমানো আমি নিশ্চিতভাৱে ক'ব পৰা নাই যে অসমীয়াৰ পৰা ইংলিছ কৰিব দিব নাই ইংলিছৰ পৰা অসমীয়া কৰিব দিব তো মই এইটো সমস্যাৰ বিষয়ে তোমালোকৰ আগত অলৰেডি আলোচনা কৰিছিলোঁ তো এতিয়া চাবা ই ভাৰতৰ উত্তৰ পূব দিশত অৱস্থিত ইট ইজ চিটুৱেটেড ইন দি নৰ্থ ইষ্ট অফ ইণ্ডিয়া তো নিশ্চিতভাৱে তোমালোকে গম পাইছা যে উত্তৰ ভাৱৰ দিশত অৱস্থিত অসমটো তো তেওঁ চাইকেলখন মেৰামতি কৰালে তো এইটো হ'ব তোমালোকৰ হি হেজ ৰিপেয়াৰ্ড দি চাইকেল দিখৌ ব্ৰহ্মপুত্ৰ উপনদী দিখৌ ইজ এ ট্ৰিবিউটাৰী অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ তো বানপানী অসমত জ্বলন্ত সমস্যা তো এইটো হ'ব ফ্লাড ইজ এ বাৰ্নিং প্ৰব্লেম অফ আছাম তো এই পাঁচটাৰ ভিতৰতো তোমালোকে কমন পৰা 100% মানে চান্স থাকি যায় গতিকে তোমালোকে এইকেইটা অৱহেলা নকৰিবা ভালদৰে লিখি লোৱা তো চেনেলটো যদি নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা ধন্যবাদ